ব্লু নলওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে মোৰ থাম্বনেইল দেখি। আজি স্কুটি এখন ল'বলৈ যাওঁ। এয়া মই পূৰা ওলাই ৰেডি। এওঁ ওলাই গ'লে অথনিয়ে অফিচত আছেগৈ। মই এতিয়া লগ কৰোঁগৈ, ওলাই যাওঁ আৰু। স্কুটি এখন বৰ প্ৰয়োজন হৈ আছিলে। এখোজ ক'ৰবালৈ ওলাই যাবলৈ পটককৈ দৰকাৰ হয়, সেইকাৰণে ভাবিলোঁ লৈ লওঁ এখন। আৰু যিহেতু আপোনালোকে গম পালেই আজি যে মই স্কুটি ল'ম, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। তেনেহ'লে ব'লক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এয়া লগ পাই গ'লোঁ। কি ল'বলৈ গৈ আছোঁ আমি? কৈ দিয়ক। Yamaha scooty. হয় নেকি? এইখিনি খোজকাঢ়ি আহিলোঁ, যিহেতু কলনি ওলাই টাউনখন পাই আৰু ডিলাৰটো ওচৰতে লাগি আছে। সেইকাৰণে খোজকাঢ়ি আহিলোঁ। যাওঁতে স্কুটিত যামগৈ আৰু। আপুনি যাওক। অলপ টাইম বহি দিব লাগিব। দাদাজন আহি আছে, তেখেতে ৰেডি কৰি দিব। মাতি দিয়ক। অ' ভণ্টি, চাহ খাবা আহা বুলি। এয়া স্কুটি লোৱা নামত আহিছোঁ দেই। বাই বাই। এয়া হৈছে মোৰ নতুন বাসন্তী। ডিলাৰত ভিডিঅ' কৰাই নহ'ল, নতুন স্কুটি পাই ভিডিঅ' কৰিব পাহৰিয়ে গ'লোঁ। তথাপিও বিয়াৰ আগত মা দেউতাই যিখন স্কুটি লৈ দিছিলে মোক, সেই ফূৰ্তিটো, এক্সাইটমেণ্টটো নাই একেবাৰে। হ'লেও ভাল লাগিছে বাৰু। নতুন বস্তু পালে কাৰণো বেয়া লাগে, নহয় জানো? হেল্ল', গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে' আৰু আজি মই বহুত জল্দি উঠিলোঁ। জল্দি মানে 5টাত, আৰু মোৰ কাৰণে সেয়াই বহুত সোনকালে হয়। আৰু উঠা কাৰণ এটা আছে। কাৰণটো হৈছে আজি আমাৰ কলনিতে ৱাকাথন আছে, আৰু সেই তালৈ যাওঁ বুলি ভাবিছোঁ। এতিয়া গা পা ধুই মই ৰেডি হ'লোঁ, ওলাই লওঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, লগতে মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। আমি সকলো ৱাকাথন কৰিবলৈ ইয়াত ৰেডি হ'লোঁ। সকলোৱে ৰেডি নেকি ৱাকাথন কৰিবলৈ? হোৱাইট টি চাৰ্ট পিন্ধি সকলোৱে ৰেডি হ'লোঁ। देख करके बहुत अच्छा लग रहा है। आप लोगों के अंदर जो उत्साह है ये काबिले तारीफ है, और उम्मीद है कि जो लोग शुरू करेंगे वो ख़त्म भी करेंगे। तो
গৰম পৰিছে, এইটো ৰ'দত গৰমত খোজ কঢ়াটো মুখৰ কথা নহয়। আৰু সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ, এইটো গৰমত খোজকাঢ়ি ৰ'দত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আমি তিনিগৰাকী ৰৈ দিলোঁ, য'ৰলৈকে টাৰ্গেট দিছিলে খোজকাঢ়িবলৈ তালৈতো যাব নোৱাৰিলোঁ। আমি তিনিগৰাকী ৰৈ দিলোঁ। বাকী আটাই সকলোৱে ধুনীয়াকৈ খোজকাঢ়িলে য'ৰলৈকে টাৰ্গেট দিছিলে আমাৰ তিনিগৰাকীৰ বাদে। আৰু তেওঁলোক আহি পোৱালৈও আমি ৰৈ দিলোঁ বাৰু ক্লাবতে। ক্লাবত আহি পোৱাৰ পিছত লাঞ্চৰ ব্যৱস্থাও কৰিছিলে। এইটো ৰ'দত কেলে গৈ পালোঁ যেনহে লাগিছিলে আৰু। গতিকে আজিৰ ভিডিঅ'টো, আজিৰ নহয়, কালিয়ে ষ্টাৰ্ট কৰা ভিডিঅ', যেতিয়া কালিৰ ব্লগটো আজি ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ দিব বুলি আশা ৰাখিলোঁ। তেন্তে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।